হেল্ল' ফ্ৰেণ্ডছ কেনে আছে আপোনালোক আশা কৰোঁ সকলো ভালে আছে তো মই আজি গৈ আছোঁ নগাঁও আৰু নগাঁৱত আজি জানে 15 আগষ্ট বুলি ভাবিলোঁ আজি নগাঁৱত যাওঁ আৰু তাতে সমন্বয় নাজৰী সাংস্কৃতিক গোষ্ঠী তাতে অনুষ্ঠান পৰিৱেশন কৰিব মই আজি গৈ আছোঁ তাকে চাবলৈ ব'লক আপোনালোককো দেখাওঁ আৰু প্ৰথমতে মই দেখাই লওঁ মই ঘৰতে এটা গ্লাছ পেইণ্টিং কৰিছিলোঁ সেইটো ভিডিঅ'টো অকণমান দেখাই লৈছোঁ আপোনালোকে চাই লওক কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব তাৰপিছত মই নগাঁও গুচি যাম আৰু ফ্ৰেণ্ডছ এইখন হৈছে গ্লাছ প্ৰথমতে মই লৈ লৈছোঁ এখন কাগজত আঁকি লৈছোঁ কাৰণ আপোনালোকে জানে নহ'লে কাগজত আঁকি নল'লে কাৰণ গ্লাছৰ পৰা ডাইৰেক্ট প্ৰিণ্ট কৰিব লাগিব চব প্ৰথমতে কাগজখনত আঁকি এতিয়া গ্লাছখন ওপৰত লৈ পেলাই ওপৰত মাৰ্কাৰতে আউটলাইনবিলাক দি লৈছোঁ আপোনালোকে জানে গ্লাছখন যোনটো ছাইডৰ পৰা আঁকে তাৰ অপজিট ছাইডৰ পৰাহে ছবিটো দেখা পায় মই এতিয়া মাৰ্কাৰ দি আঁকি লৈছোঁ আউটলাইনবিলাক চাই থাকক ভিডিঅ'টো আৰু আউটলাইন আঁকি মই এতিয়া লৈ লৈছোঁ ৰং দি প্ৰথমতে আঁকি লৈছোঁ গোটেইখিনি দেখিছে আৰু এই গ্লাছ পেইণ্টিংটো বনাবলৈ ছবিটো ধুনীয়াকৈ আঁকি দিছোঁ চব ফাইনেল ৰিজাল্ট বেক চাইডৰ পৰা কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব ফ্ৰেণ্ডছ এতিয়া যাওঁ ব'লক নগাঁৱত সমন্বয় নাজৰী অনুষ্ঠান চাবলৈ ব'লক নগাঁৱত গৈ লগ কৰি আছোঁ জানো এ পাহাড়ো আমারে এ ভয়ামো আমারে অনুষ্ঠান চাই বহুতেই ভাল লাগিল একদম জুই হৈছে অনুষ্ঠান কি ক'ম মানে আজি অনুষ্ঠান চাই বহুত ভাল লাগিছে আৰু জনে জনে আহিছিলে চাবলৈ তেখেতসকলে এটা কমেণ্ট কৰি দিব এটা কুৰি ঐ ঘূৰা দি ঐ নাচ 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 নাচনি ঐ এঘাতে নো মেলি মেলি ঐ আমাৰ বিহু শুৱনি কৰি ফ্ৰেণ্ডছ স্ক্ৰীনত তলত নাম্বাৰ দুটা আহি আছে আপোনালোকে সমন্বয় নাজৰী সাংস্কৃতিক গোষ্ঠীক যদি আপোনালোকে অনুষ্ঠান পৰিৱেশনৰ কাৰণে আমন্ত্ৰণ কৰিব খোজে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব তলৰ স্ক্ৰীনৰ নাম্বাৰ দুটা কণ্টেক্ট কৰিলেই হ'ল বুকিং আপোনালোকে তাতে কৰিব পাৰিব আৰু বুকিং কৰিলে মোৰ কথা ক'ব ইউটিউবত চাই পেলাই ফোন কৰিছোঁ বিকাশ দাসৰ তো স্ক্ৰীনৰ নম্বৰকেইটা কল
ফ্ৰেণ্ডছ, আজি নগাঁও গৈ সমন্বয় নাজৰ সাংস্কৃতিক গোষ্ঠীৰ অনুষ্ঠান চাই বহুতেই ভাল লাগিল। আপোনালোকে দেখিছে আৰু তাতে বুকিং নাম্বাৰকেইটা মই দিছোঁ আৰু ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে বুকিং কৰিব পাৰিব। আপোনালোকৰ তাত যদি অনুষ্ঠান পৰিৱেশনৰ কাৰণে নিমন্ত্ৰণ কৰিব খোজে তেতিয়া আপোনালোকে ফোন কৰোঁতে আপোনালোকে মোৰ কথা ক'ব, ইউটিউবত চাই ফোন কৰিছোঁ বুলি। আৰু মোৰ গ্লাছ পেইণ্টিংটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব, আৰু অনুষ্ঠানটো চাই কেনেকুৱা লাগিল কমেণ্ট এটা কৰি জনাই দিব। তো আজিৰ ভিডিঅ'ৰ পৰা বাই বাই, আকৌ নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ। বাই বাই।